অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ জন্ম হৈছিল 1982 চনৰ 13 মে তাৰিখে ওদালগুৰি জিলাৰ টংলাত। শ্যামন্তিকা শৰ্মাৰ আজি দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 38 বছৰ 2 মাহ 6 দিন। শ্যামন্তিকা শৰ্মাই গুৱাহাটীস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি সন্দিকৈ গাৰ্লছ কলেজৰ পৰা HS কমপ্লিট কৰে। পিছত ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে। শ্যামন্তিকা শৰ্মাৰ হাইট আৰু ৱেইটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 5.5 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 65 কেজি এপ্ৰক্স। শ্যামন্তিকা শৰ্মাৰ পৰিয়ালত পিতৃ মাতৃ এজনী ভনীয়েক, দুজন ভায়েক আৰু তেওঁৰ স্বামীগৰাকী আছে। পিতৃগৰাকীৰ নাম হৈছে ভদ্ৰেশ্বৰ শৰ্মা, মাতৃগৰাকীৰ নাম হৈছে হিমানী শৰ্মা আৰু তেওঁৰ স্বামীগৰাকীৰ নাম হৈছে সুপ্ৰতিম দাস। শ্যামন্তিকা শৰ্মাই কেমেৰাৰ সন্মুখত অভিনয় কৰা প্ৰথমখন VCD হৈছে ৰংমন। পৰৱৰ্তী সময়ত অভিনয় কৰা বিভিন্ন VCDসমূহ যেনে জীৱন বাটৰ লগৰী, জানমণি ইত্যাদি। আৰু ইফালে অলপতে শ্যামন্তিকা শৰ্মাৰ পৰিয়ালত ঘটি যোৱা বিবাদবোৰ বৰ্তমান মিলাপ্ৰীতিৰ সহায়ত জবনিকা পৰিল। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।